চৰকাৰে জেহাদী দমনৰ নামত ঝুঁকিগোপা কাবাইটাৰী মা আৰিফা মাদ্ৰাছাখন বুলডজাৰ লগাই দি যি অমনিবা উচ্ছেদ কৰিলে এই উচ্ছেদক আমি অসমীয়া পৰিষদে তীব্ৰ গৰিহণা দিছোঁ, ধিক্কাৰ দিছোঁ। চৰকাৰৰ প্ৰশাসন বিভাগে কৈছে দুৰ্গম প্ৰশাসনৰ অধীনত এই বিল্ডিংখন হোৱা নাই, যাৰ বাবে মাদ্ৰাছাখন ভাঙি দিয়া হ'ল। আনহাতে চৰকাৰে আন এটা পক্ষ কৈ আছে যে আচলতে তাত মাদ্ৰাছাত জেহাদী থকাৰ সন্দেহ কৰি মাদ্ৰাছাখন বুলডোজাৰ লগাই ভাঙি দিয়া হৈছে। গতিকে আমি আচলতে চৰকাৰৰ কোনটো কথা আমি বিশ্বাস কৰিম? চৰকাৰে আচলতে জেহাদী দমনৰ নামত চৰকাৰে নিজেই সন্ত্ৰাসবাদীত জড়িত হৈছে। চৰকাৰে এনেকুৱা সন্ত্ৰাসবাদী দমন কৰাৰ পৰিকল্পনা নাই, আচলতে সন্ত্ৰাসবাদী সৃষ্টি কৰাৰ উদ্ভাৱনী দি চৰকাৰে এনেকুৱা অমানৱীয় কাণ্ড সংঘটিত কৰি আছে। গতিকে আমি চৰকাৰক অনাগত দিনত মুছলমানৰ লগত হিন্দুৰ লগত ভাগ কৰি যি ৰাজনীতি কৰিব বিচাৰিছে এনেকুৱা কাৰ্য ধিক্কাৰ দিছোঁ আৰু চৰকাৰক সকীয়াই দিছোঁ। চৰকাৰে যাতে মুছলমানৰ ধৈৰ্যৰ আৰু সাহসৰ পৰীক্ষা নল'বলৈ আমি সকীয়াই দিছোঁ। চৰকাৰে মুছলমানৰ সাহস আৰু ধৈৰ্যৰ পৰীক্ষা বহুত গ্ৰহণ লৈছে। আমি কিন্তু অনাগত দিনত যদি আচলতে আৰু যদি ইয়াতকৈ অধিক ভয়াৱহ সৃষ্টি কৰে কিন্তু আমি কিন্তু বহি নাথাকোঁ। চৰকাৰৰ বিৰুদ্ধে গণতান্ত্ৰিকভাৱে আমি তীব্ৰ আন্দোলন কৰিম আৰু আমি অসমীয়া ৰাইজক আহ্বান জনাইছোঁ, আচলতে এনেকুৱা সন্ত্ৰাসবাদী চৰকাৰক প্ৰমোত্ৰ দলিয়াই দিয়াৰ বাবে আপোনালোকে মাৰবান্ধি থিয় হওক, নহ'লে কিন্তু অসমত কোনো ৰাইজে শান্তিৰে জীয়াই থাকিব নোৱাৰে। আচলতে অসমত এটা অশান্তিৰ বাতাবৰণ সৃষ্টি কৰাৰ কাৰণে চৰকাৰে জড়িত হৈ গৈছে আৰু চৰকাৰ আচলতে গঠনমূলক নহয়, উন্নয়নৰ কামত কিন্তু চৰকাৰ জড়িত নহয়। আচলতে ভাঙাৰ কাৰণে কেৱল ভাঙিব, সন্ত্ৰাস সৃষ্টি কৰিব, ত্ৰাসৰ সৃষ্টি কৰিব, সাধাৰণ ৰাইজে যাতে শান্তিৰে জীয়াই থাকিব নোৱাৰে তাৰ বাবে চৰকাৰ কিন্তু জড়িত হৈ গৈছে। গতিকে আমি ৰাইজক সজাগ হ'বলৈ কৈছোঁ আৰু চৰকাৰক ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ। চৰকাৰ আপোনালোকে সাৱধান থাকক, আপোনালোকে এনেকুৱা কামৰ পৰা বিৰত থাকিবলৈ আমি সকীয়াই দিছোঁ।